যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুলৈ কেতিয়াও সঁচা কথাবোৰ গম নাপাব। দ্বিতীয় পোষ্টমৰ্টমটো ফাদিল কৰা নাই, পূজাৰ কাৰণে ৰৈ আছো। আমি কিবা নাটক চাই আছো নেকি, কিবা চিনেমা চাই আছো নেকি? সন্দেহ হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিবিচাৰে যে গোটেইখিনি তথ্যবোৰ ৰাজহুৱা হওক। আজিলৈকে আপোনালোকে কওকচোন কোনটো SITৰ তথ্যবোৰ ৰাজহুৱা হৈছে? যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুলৈ কেতিয়াও সঁচা কথাবোৰ গম নাপাব। একেৰাহে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকালৈকে গম নাপাব, তথ্যবোৰ নাজানিব যে জুবিন গাৰ্গৰ মৃত্যু